हेलो ভিউয়ার্স নমস্কাৰ আজি আপোনালোকৰ কাৰণে এটা সৰু মেজিক লৈ আহিছোঁ আজি কেইবাদিনৰ পিছতো আজি মেজিক এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে হয়তো সময়ৰ অভাৱৰ কাৰণে মই আপোনালোকৰ কাৰণে তেনেকুৱা মেজিক আগবঢ়াব পৰা নাই তো আজি অকণমান সময় পাইছোঁ যাৰ কাৰণে মই আজি এটা সৰু মেজিক লৈছোঁ তো মেজিকটো যদিও সৰু কিন্তু আপোনালোকে চাই ভাল পাব কাৰণ যেনেকৈ এইখন এখন ৰুমাল এই ৰুমালখন চাইডত ইয়াত কোনো ফাটা ফুটা নাই এইখন এখন ৰুমাল আৰু এইখন এখন টাচপাত তো বন্ধুসকল যাদুটো চোৱাৰ আগতে বা যাদুটো মই দেখুৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোক যদি মোৰ চেনেলটোৰ নতুন হৈ থাকে তেতিয়াহ'লে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ছাবস্ক্ৰাইব কৰাৰ পিছত লাইক এটা মাৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰো কৰিব যিয়ে নহওক বন্ধুসকল যাদু মানেতো আপোনালোকে জানে 5 আঙুলিৰ কেপাচিটি ব্ৰেইন আৰু বুদ্ধি লগতে কৌশল এই যাদু বুলিবলৈ একো নাই জাষ্ট টেকনিক এই টাচপাতখন চাব আৰু এইখন এখন ৰুমাল তো যিয়ে নহওক বন্ধুসকল এই টাচপাতখন চাব টাচপাতৰ ভিতৰেদি মই নিচিঙাকৈ নকটাকৈ বা ফুটা নকৰাকৈ মই কেনেকৈ পাৰ কৰিম তাকে আপোনালোকক দেখুৱাম তো বন্ধুসকল মই এতিয়া যাদু কৰিম তো বন্ধুসকল দেখিছে টাচপাতখন নে ক'ৰবাত ফাটা আছে চাই লওক নে ক'ৰবাত ফুটা আছে তো বন্ধুসকল এই টাচখন মই যেনেকৈ ফুটা কৰি ৰুমালখন উলিয়াইছোঁ আপোনালোকক এই যাদুটো মই শিকাবলৈ ইচ্ছা গৈছে আপোনালোকে যদি শিকিম বুলি ভাবিছে তেতিয়াহ'লে মোক ইনবক্সত কমেণ্ট কৰিব মই আপোনালোকক শিকাই দিম আৰু আপোনালোকে শিকাৰ পিছত বন্ধুবৰ্গৰ বিয়া বা বন্ধুবৰ্গৰ বাৰ্থডে বা বন্ধুৰ ঘৰত যিকোনো পাৰ্টিত আপোনালোকে এইবোৰ কৰি টাইম পাছ কৰিব পাৰিব গতিকে বন্ধুসকল আগন্তুক দিনত আকৌ নতুন নতুন যাদু চাবলৈ কিন্তু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব লগতে শ্বেয়াৰ আৰু লাইক কৰিব তো আজিলৈ ইমানতে নমস্কাৰ